खालामै जोंनि मावनायखौ আমার দিছপুর ষোলো যেটো যাত্রা যোৱা ফেব্ৰুৱাৰী মাহৰ 25 তাৰিখৰ পৰা আৰম্ভ হৈছে গোসাইগাঁও ইয়াৰ পিছত পৰ্বতজোৰা ইয়াৰ পিছত আমাৰ কোকৰাঝাৰৰ পিছত খাজলগাঁৱৰ পিছত বিজনীৰ পিছত আমি আকৌ শালবাৰী আৰু মচলপুৰ কৰিলে আজি ওদালগুৰি আৰু তামোলপুৰ অহাকালি ভেৰগাঁও লাষ্ট আৰু ইয়াৰ পিছত আমাৰ বহুত কাৰ্যসূচী আছে আমাৰ 9 তাৰিখত PMB মিটিং হ'ব আৰু আমি যেটো উদ্দেশ্য লৈ পেলাই দিছপুৰ ষোলো যাত্ৰা কৰিছে সেইটো পুৰা সাকসেসফুল অকল অহাকালি ভেৰগাঁও আছে ভেৰগাঁও নিশ্চয় ভাল হ'ব ভেৰগাঁও আৰু আমাৰ উদ্দেশ্যটো হ'ল BTC অঞ্চলত সকলো জাতি জনগোষ্ঠী মিলি পেলাই শান্তি বজাই ৰাখা সকলো জাতি জনগোষ্ঠী একেলগে মিলি পেলাই এই অঞ্চলত উন্নয়নৰ কাম কৰা সকলো জাতি জনগোষ্ঠী মিলি পেলাই এই অঞ্চলত একতা বজাই ৰাখা এইবিলাক আমাৰ দিছপুৰ ষোলো যাত্ৰাৰ মেইন উদ্দেশ্য আৰু দিছপুৰত আমাৰ হল BTC অঞ্চলত 15টা সিট আছে NDA হিচাপে আমি 15টা সিটটো 15টা পঠাই দিয়াটো আমাৰ BPF দলৰ দায়িত্ব NDA হিচাপে কিন্তু আজিৰ দিনত হয়তো হুদি আছে কোনবা যে BPF হিচাপে কিমান সিট পাব এইবিলাক কথা নহয় আমি NDA হিচাপে আমি 15টা সিটত 15টাও পঠাই দিম আৰু BPF দল হিচাপে যেটো আমি NDAত আছে BTC বাহিৰতো বহুত সমস্যা আছে এইবিলাকক জিকাবৰ কাৰণে মই যিখিনি কাম কৰিব লাগে সেইটো কৰি আছো আৰু কৰি দিম মুখ্যমন্ত্ৰীয়ে কৈছে চাৰিটা বিচাৰিছে আপুনি কৈছে এটা নাই এইটো ফাইনাল পৰ্যায়ত আহক নাই কিন্তু NDA হোৱাটো 100% এইটো হৈ গল আমাৰ অহা 9 তাৰিখত PMB মিটিং হ'ব ইয়াৰ পিছত CWC 11 তাৰিখত হ'ব পাস তেতিয়া আমি গম পাম আমাৰ মাজত আলোচনাটো এতিয়াও চলি আছে হয় আমিও শুনিছো 4টা 5টা বা 3টা 10টা এনেকুৱা UPPLতো বিচাৰি আছে UPPLতো সিট বিচাৰি আছে আমিও বিচাৰি আছে তো NDA হিচাপে BPF হিচাপে কিমান সিট পাব সেইটো BJP নেতৃত্ব NDA ইয়াত লগত হ'ব UPPL হিচাপে কিমান সিট পাব সেইটো UPPL নিজাবগীয়া আলোচনা কৰি ল'ব এতিয়া AGP হিচাপে কিমান সিট পাব সেইটো BJP নেতৃত্ব লৈ যেটো এটা আলোচনা চলি আছে মততে সরকার NDA হ'ব সেইটো 100%